Assam Chief Minister dr.himonta Biswa Sharma Chokihola School pathu aklam along kahumri Hosiga Chekloni Faisiani Assam Chief Minister dr.himonta Biswa Sharma Chokihola School pathu aklam along kahumri Assam Chief Minister dr.himonta Biswa Sharma Kewangke non BJP Sarkar Charipon Hochi nang kahumri Chenglang Udam nang kedam tang Congress Sarkar Kacharipon Hot Kewang Bipinlang non Karangji Karbi Anglong Thomas Council MEC yang hoyalong Kilik Hot ex MEC Pobetro Rompi Kachepati Dunalong Kepai Pon Vekji upon Assam Chief Minister dr.himonta Biswa Sharma pen Nile Barat long pen vote ke hang pidekang Laseong dong vote ke palong ji upon Karbi Anglong Thomas Council election non apong Lakain korapon Nile constituency ang bong pen Lakain korapon Nile constituency stame BJP hayad lo po pen Penan lam jai tekang Labang solong kapacini pon ke Nile Barat pan panong PC Nile blok Assam pen borlangso borpung tarapon kachalenja tawarpan Koti trok sike batanga panong ponsi kasalam ponja pan lamcak cipitekang la solong kalioni alang relong artisia tolong tapi pon po posit Nile Barat pan lamcak cipitekang la pen ration card kelong lepin atumapan bangsuri si ration card pipon etpo puta ningji tekang anpart halapu ferangka tumpen article 2448 karjutan hot Assam Chief Minister dr.himonta Biswa Sharma pen kaningji kangke la so putak chingoi pon bomlang pusi pachini pon Chokihola pen Philip Diso Loti Kimi News Karbi Biswa Sharma Jindabad! Biswa Sharma Jindabad! Dr.himonta Jindabad! Dr.himonta Jindabad! Dr.himonta Jindabad! Hello Modi Jindabad! Hello Modi Jindabad! Dr.himonta Jindabad! Dr.himonta Jindabad! बीजेपी ভাল লাগে না ঠিক আছে মনে করে গেলে ভারত মাতা কি ভারত মাতা কি আমি ধন্যবাদ দিছো আমার মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা ডাঙৰীয়া তেখেতে ২০১৭ বছৰত আমাৰ পুকাৰে সমষ্টিত কাম কৰিবলৈ কাৰণে সুবিধা দিলে আমি ৰাস্তা বনাবলৈ সুবিধা দিলে দলং বনাবলৈ সুবিধা দিলে কয়লা মাটি তেল মানে হস্পিটেল দিলে এই সমষ্টিত ৰাস্তা দলং লগতে 100 years old 400 সম্পৰ্কৰ কাৰণে পইচা দিলে লং কেয়াৰ আৰু নদীমন কেন্দ্ৰৰ কাৰণে পইচা দিলে আৰু নামঘৰবিলাক বনাবলৈ কাৰণে পইচা দিলে কাৰ্বি এলেকাতে হওক ৰেংমা এলেকাতে হওক বা হেয়াৰ বছৰে এলেকাতে হওক আদিবাসী এলেকাতে হওক সকলো এলেকাতে কাম কৰিবলৈ সুবিধা দিয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰীলৈ ধন্যবাদ দিছোঁ আৰু এবাৰ জুয়ে কালিবলৈ তেখেতক আপোনালোকে সন্মান কৰক জুয়ে কালিবলৈ আৰু জোৰ আৰু জোৰ যোৱা ৯ বছৰৰ যিবিলাক আমি সন্তোষ এরকম পিতা মানজান ভর্তিকান পবিত্র নজিয়াফান অন্তর মধ্যে তো পেহাই নাগি কোটে বসিকা পেহাই নাগি মা এরকম যারা তোমার ভোট আতর্কে সোনায় ভোট দা নীলি বাহাওয়া কোয়ার পেনশন কিডুনালাম পেনশন স্কুল বিল্ডিং পেনশন লাতেন জরুরি স্কিম পেনশন রিসোয় যা তোমার ভার ওরে নিওরসাই পেনশন আজুডি গ্লিবেন কে দেসাও भारत के लोग के तो था हेल्थ का पुठा कमे
itu tinggal desain problem dan hampir udah kepikiran dia part itu non keban ni final keban ni na itu motor ke so na ya buat tidak ada nombor dan pemikiran dia part untuk nombor cari cari itu mana tu cari cari gimana cari no nanti tu hajat dan apil problem kita asal saya mengenai dia part নিয়োজন কর্মরত হওয়ার কনসেপ্টের পরিকল্প মনে তো চিকিৎসা হিমন্ত বিশ্ব শর্মাকে হয় যার জন্য পয়সার রাস্তা পেলে ভালো অপমান্য রাস্তা পবিত্র জিকিরে নাই দাদা 200 25 আছো দাদা 100 গুণ আগত আছো এনেকে কৰোতে লাষ্টত 63 ভোটত আমি জিকিলো হয় না এইবাৰ 63 টু 6300 ভোটত জিকাব লাগিব হ'ব कारण আগতে তো বিজেপিৰ আগত দুই এটা কোবা পাৰ্টি আছিল এতিয়া তো কোনো পাৰ্টিয়ে নাই এমপি বিজেপি চাৰিটা এমএলএ বিজেপি আৰু 26টা এমএসইউ বিজেপি আৰু ইএমও বিজেপি গতিকে মুখ্যমন্ত্ৰী বিজেপি মন্ত্ৰী বিজেপি प्रधानमंत्री बीजेपी হয় না তো গাড়ী ৰেলত একটা ডাব্বা থাকে বিজেপি ৰেলত তিনটা ডাব্বা দিল্লী ডাব্বা দিছপুৰৰ দিল্লীৰ ইঞ্জিন দিছপুৰৰ ইঞ্জিন ডিপুৰ ইঞ্জিন তিনটা ইঞ্জিনৰ গাড়ী চলি আছে যেতিয়া তাৰা কুমাৰ ৰাস্তা কৰিব আহি একেলগে কালিয়নি দলং বনাব আহি তো গোটেইবিলাক হৈ গ'ল আৰু এটা আমি ইয়াতে কৰিব লাগিব আমাৰ নিলিপটো কাৰ্বি আংলঙৰ ভিতৰত থাকে নহয় দেখাত ধুনীয়া নিলিপৰ সমান ধুনীয়া জায়গা নাই ওপৰৰ পৰা এতিয়া চাই আছে ইমান সেউজীয়া গতিকে ইয়াতে আমাৰ যিকেইটা ফলছ আছে ৱাটাৰ ফলছ আছে সেমি লকচুম কলিয়া মাটিত আছে কাৰ্বি লকচুম নিলিপত আছে কদমাৰী লকচুম আপাং দৈগুৰুঙত আছে হয়নে এই তাতেও আমি ওয়াটছাৰ বনাব লাগিব ৰাস্তা বনাব লাগিব টুৰিষ্টৰ ফেচিলিটি দিব লাগিব যাতে টুৰিজিম বিলাক আহিব পাৰে হয়নে গতিকে গোটেই কামবিলাক আমি কৰিম খোৱা পানীৰ য'ত সমস্যা আছে তাতো আমি খোৱা পানীৰ কাম কৰি দিম সোলাৰ লাইট ইলেক্ট্ৰিচিটি লাইট সব থাকিব আপোনালোক কোনো চিন্তা নকৰিব নিৰপৰ সকলো কাম হৈ যাব আপোনালোকে মাত্ৰ পদুমত দিব লাগিব আমাৰ ইয়াতে বহুত মানুহ আছে পদুমত একদম সাইডত দিয়ে বলে পদুমৰ পেটত মাৰি দিলে দেখিব বেয়া হৈ যাব কিন্তু তেতিয়া ভোটটো কেনসেল হৈ যায় সেইকাৰণে পদুমত যোনে মাৰিব একদম পদুমৰ পেটটো দেখো পাছ কৰি যায় হ'ব সাইডে নামাৰিব কিন্তু একদম মাজত মেচিনত ভোট দিলে কেনসেল নহয় কিন্তু কাগজত ভোট দিলে আমাৰ বয়সস্থ মানুহবিলাকে ভুল কৰে সেইকাৰণে আমাৰ ইয়াত যিমান ভলেন্টিয়াৰ আছে ডেকা ল'ৰা ছোৱালী ইউথ বিহু আছে আদিবাসী আছে ৰেগমানৰ আছে ডান্স গ্ৰুপ আগত আহিব মানটাই আছে কাৰ্বি আছে এতিয়া চবে নাম ভাল কৰি খাব লাগে না আমাৰ কাৰ্বি আংলং জিলাৰ নিলিপত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে পবিত্ৰ ৰংপুয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে তেখেতৰ হৈ প্ৰচাৰ অভিযান চলালোঁ কিছু নিলিপৰ সমষ্টিৰ সমস্যাৰ বিষয়ে বুজ ল'লোঁ আৰু আজিৰ সভাতে কংগ্ৰেছ দলৰ পৰা বহু লোকে আহি যোগদান কৰিলে তেখেতসকলকো আদৰণি জনালোঁ অহাবাৰ ইভিএমত হ'ব বুলি কৈছে আমাৰ কাৰ্বি আংলঙৰ ইলেকশ্যনটো এইবাৰেই ইভিএমত হ'ব লাগিছিল কিন্তু কিবা এটা কাৰিকৰী অসুবিধাৰ কাৰণে নহ'ল লাহে লাহে যেনেকৈ সকলো ক্ষেত্ৰতে ইভিএম হৈছে টেকন'লজি আহিছে সকলো ক্ষেত্ৰতে টেকন'লজি আহে এআইডিএফৰ বিধায়ক ৰফিকুল ইছলামে কৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে চৌমুহূৰ্ত কেছ ল'বলৈ বতৰৰ ঘটনাটো ল'ব লাগে এইটোত অসুবিধা কি আছে কিন্তু ঘটনাটো হ'ল যে অকল সেইটোৱে নহয়
অসমত যিমান মটৰ গাড়ী এক্সিডেণ্ট হয় সকলোৰে ওপৰত জৰিমনা কেছ হৈ থাকিব লাগে। Firm belief in you that and then us also the people of Karbi Anglong strongly believe in you that people demanded 244A. So under your leadership, will you implement, sir? Look, there are a lot of discussion is going on in this subject, and I am sure that Karbi Anglong Council will get lot of autonomy, and at some point of time you will also get direct funding, etc. And even autonomous state issue also, our district council is discussing with the central government, our autonomous state. Sir, then the 6 militant groups of Karbi people, they have already signed a peace accord. But in the peace accord, there is not even a single scheme has been mentioned. So is there any... There are a lot of schemes have been mentioned. So many schemes. You just read the peace accord. Right from agriculture, veterinary, airport, so many schemes has been mentioned. Kindly read it. Okay, thank you, sir.